নমস্কাৰ, মিছেছ ফুকননি ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই মগু মাহৰ পকৰি বনাবলৈ লৈছোঁ। মই মগু মাহৰ লগত নৰসিংহ পাত আৰু ভেদাইলতা পাত দি মিক্সাৰত অলপ সহতাকৈ গ্ৰাইণ্ড কৰি লৈছোঁ। পিঁয়াজ অলপ কাটি লৈছোঁ। মই প্ৰথমতে পিঁয়াজ নিদিয়াকৈ কেইটামান বনাই ল'ম। কেৰাহীখন গৰম কৰি তাত মই মিঠাতেল দিছোঁ। আপোনালোকে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে। মই মিঠাতেল দি বনাইছোঁ। আৰু ইয়াতে মই মগুৰ পেষ্ট দি যাম, ৰঙচুৱা হোৱালৈকে ভাজিম। আৰু আপোনালোকে বনাই খাই চাব, বহুত ভাল লাগে। এতিয়া মই ৰঙচুৱা হোৱালৈকে ইয়াত পকৰিকেইটা দিম, ৰঙচুৱা হোৱালৈকে ভাজিম। ভজাৰ পাছত ইয়াক মই কাঢ়ি ল'ম। আপোনালোকেও এদিন বনাই খাই চাব আৰু কেনেকুৱা লাগে মোক কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিব। আৰু মই যে আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে আশীৰ্বাদ কৰিব। ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটোক আগুৱাই নিয়াত সহায় কৰিব। এতিয়া মই পকৰিখিনি কাঢ়ি ল'লোঁ, কাঢ়ি ৰঙচুৱা হোৱাকৈ ভাজিলোঁ। এইখিনিত পিঁয়াজ দিয়া আৰু এইখিনিত পিঁয়াজ নিদিয়া, দুইটাই বনাইছোঁ। প্ৰথমতে মই ভাইটিক টেষ্ট কৰিবলৈ দিম। তাৰ ওচৰলৈ লৈ গ'লোঁ, তাক খাবলৈ দিছোঁ, কেনেকুৱা লাগিছে সুধিছোঁ। সি কৈছে টেষ্টি। আৰু আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকে বনাই খাই চাব, বহুতেই ভাল লাগে খাই। আৰু ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।